নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, এবাৰ আহিছোঁ নতুন ভিডিঅ'ত। এই ভিডিঅ'ৰ জৰিয়তে কিছুমান গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আমি আলোচনা কৰিবলৈ গৈছোঁ। এইটো ভিডিঅ'ৰ জৰিয়তে মই আশা কৰিছোঁ যে তোমালোকৰ বহুতো সমস্যা মই সমাধান কৰিব পাৰিম, লগতে বহুতো কনফিউজ তোমালোকৰ সমাধান কৰিব পাৰিম। চ' গতিকে এই ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট আছে। মই আশা কৰিছোঁ এই ভিডিঅ'ৰ দ্বাৰা তোমালোকৰ বহুত উপকৃত হ'ব। চ' ভিডিঅ'টো ক্লিক নকৰি চাই থাকা। সেবাই এইবাৰ মেট্ৰিকৰ অংক পৰীক্ষাত বাহিৰৰ প্ৰশ্ন কাটিছিল। এই প্ৰশ্ন দেখি বহুতো ছাত্ৰ ছাত্ৰীয়ে কান্দিবলৈ বাধ্য হৈছিল। ইয়াৰ বাবে বহুতো অভিভাৱক ছাত্ৰ ছাত্ৰীয়ে প্ৰতিবাদ কৰিছিল। অভিভাৱকসকলে এই বিষয়ে সেবা কি কৈছিল আপোনালোকে চাই লওক এবাৰ। অভিভাৱকসকলৰ প্ৰতিবাদৰ ফলস্বৰূপে ডক্টৰ ৰণোজ পেগু বহি থকা নাছিল। তেওঁ কিমান মাৰ্ক দিব অংক পৰীক্ষাত সেই বিষয়ে জানিবলৈ এই ভিডিঅ'টো তোমালোকে এবাৰ চাই লোৱা। সেইফালৰ পৰা দুটা প্ৰশ্ন বাদ দি পেলাই বাকী প্ৰশ্নসমূহত কোনো টান প্ৰশ্ন একোৱেই অহা নাই। কোৰ্চৰ ভিতৰত থকা প্ৰশ্ন আহিছে, খালি কুৱেশ্যনৰ পেটাৰ্ণটো চেঞ্জ হৈছে। দুটা কুৱেশ্যন যি চিলেবাছৰ বাহিৰৰ কুৱেশ্যন বুলি কৈছে, সেইটো মই বৰ্ডক জনাইছোঁ যে এইটো আপোনালোকে পৰীক্ষা কৰক চিলেবাছৰ বাহিৰৰ নে কি। আৰু যদি বৰ্ডে মোক জনাইছে যদি চিলেবাছৰ বাহিৰৰ হয় তেনেহ'লে আমি যদি হৈছে কিবা কাৰণত, কাৰণ কুৱেশ্যন ছেটিংটোতো সেবাই নকৰে, কুৱেশ্যন ছেটিঙত যদি কোনো চিলেবাছৰ বাহিৰৰ কুৱেশ্যন আহিছে তাৰ সম্পূৰ্ণ নম্বৰ ছাত্ৰ ছাত্ৰীয়ে পাব। তাত ছাত্ৰ ছাত্ৰীয়ে চিন্তিত হোৱাৰ কোনো কাৰণ নাই। হয়, ডক্টৰ ৰণোজ পেগুৱে কৈছে যে যদি আউট কুৱেশ্যন আহিছে তেনেহ'লে সেই আউট কুৱেশ্যনৰ মাৰ্ক দিব, কিন্তু এই বিষয়ত সেবাই কোনো ধৰণৰ পদক্ষেপ আগবঢ়োৱা নাই। সেবাৰ এনেকুৱা কুকাণ্ড দেখি শিৱসাগৰৰ বিধায়ক উকিল গগৈ ৰৈ থকা নাই, তেওঁ গৰ্জি উঠিলে এনেকুৱা কুকাণ্ড। তেওঁ সেবাক ক্ষমা খুজিবলৈ আহ্বান জনাইছে আৰু ছাত্ৰ ছাত্ৰীৰ ওপৰত এক সুস্থ ব্যৱস্থা ল'বলৈ আহ্বান জনায়। প্ৰতিবাদ অব্যাহত ৰাখিয়েই অভিভাৱকসকলে সেবাক 20 মাৰ্ক এক্সট্ৰাকে দিবলৈ আহ্বান জনায়। মানসিকভাৱে ভাগি পৰিছে, মানসিকভাৱে ডেফিনেটলি ভাগৰি গৈছে। যি 20 মাৰ্কছ গৈছে সেইখিনিতো দিবই লাগিব, নিদিলে আমাৰ চেণ্ট মেজৰ ষ্টুডেণ্ট বেলেগ মই নাজানো, আমাৰ চেণ্ট মেজৰ গোটেই ষ্টুডেণ্ট উঠি আহিব। ইয়াৰ লগতে শিৱসাগৰৰ বিধায়ক উকিল গগৈ একমত হৈ আছে। তেওঁ কি কৈছে এই বিষয়ত আপোনালোকে এবাৰ চাই লওক। টোপোলা গৈ ক'ৰবাত ওলাই গৈ বেলেগ প্ৰশ্নৰ কাকতৰ ঠাইত বেলেগ প্ৰশ্ন কাকত ওলায়। আৰু এইবাৰ আটাইতকৈ ইম্পৰ্টেণ্ট অংক পৰীক্ষা, অংকৰ কাৰণে ছাত্ৰ ছাত্ৰীবিলাকে সদায় ভয় খাই থকা আমি দেখিবলৈ পাওঁ। সেই অংক পৰীক্ষাটোত আমি দেখিবলৈ পালোঁ যে এইবাৰ চিলেবাছত নথকা প্ৰশ্ন আহিছে। আনকি ছাত্ৰ ছাত্ৰীসকলে কান্দিবলগীয়া পৰিস্থিতি এটাৰ সৃষ্টি হৈছে। এই ঘটনাটোৱে প্ৰমাণ কৰিছে যে অসমৰ শিক্ষা বিভাগ, অসমৰ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক লৈ মুঠেও চিন্তিত নহয়। আৰু সেবা নামৰ যিটো সংস্থা এই সংস্থাটো আচলতে এটা ভালকৈ পৰীক্ষা পতাৰ ক্ষেত্ৰত যোগ্যতা থকা এটা অনুষ্ঠান নহয়। আমি এই গোটেই বিষয়টোক তদন্ত ঘোষণা কৰিবৰ কাৰণে, দোষীসকলক শাস্তি দিবৰ কাৰণে, কিয় তেওঁলোকে চিলেবাছত নথকা প্ৰশ্ন কাটিলে, কিয় এনেকুৱা ধৰণৰ প্ৰশ্ন কাকত এখন তেওঁলোকে তৈয়াৰ কৰিলে, প্ৰস্তুত কৰিলে, তাৰ তদন্ত কৰিবৰ কাৰণে আৰু যিবিলাক এই ঘটনাটোৰ কাৰণে জগৰীয়া, সেই জগৰীয়াসকলৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। আৰু ছাত্ৰ ছাত্ৰীসকলৰ যাতে লোকচান নহয়, ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত যাতে বৰবাদ নহয়, তাৰ কাৰণে মই ভাবোঁ যে কম্পেনচেট কৰাৰ ব্যৱস্থা, যে অন্ততঃ পক্ষে যদি সঁচাকৈ প্ৰশ্ন কাকতখন বেয়া হৈছে তেতিয়াহ'লে অন্ততঃ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীক ভাল ৰিজাল্ট দিব পৰাকৈ কিবা এটা নতুন মেথডলজি উলিয়াই যাতে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে যোগ্যতা অনুসৰি নম্বৰ পাব পাৰে। অন্যবিলাক ছাবজেক্টত কেনেকুৱা ধৰণৰ ৰিজাল্ট দেখুৱাইছে, কেতিয়াবা এনেকুৱা হয় অন্য এটা ডিপাৰ্টমেণ্টত বেয়া কৰিলেও এইখন পেপাৰত হয়তো বেছি ভাল কৰিবলগীয়া আছিলে, তেনেকুৱাও হ'ব পাৰে। গতিকে এইটো এটা অত্যন্ত বিসংগতিপূৰ্ণ এটা কথা হ'ব। তাৰ মাজতো মই আশা কৰিছোঁ যে আমাৰ শিক্ষামন্ত্ৰীয়ে ক্ষমা বিচাৰিব আৰু উচিত তদন্তৰ ব্যৱস্থা কৰি ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত ধ্বংস নোহোৱাকৈ এটা নতুন ব্যৱস্থাৰে এটা মেথডলজি উলিয়াই ছাত্ৰ ছাত্ৰীসকলে যাতে বাচিব পাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰে। অৱশেষত সেবাইক অংকৰ গ্ৰেছ মাৰ্কক লৈ মুখ খুলিলে। এটা 3 মাৰ্কৰ কুৱেশ্যন য'ত লিখা আছিল পৰীক্ষাৰ দৃষ্টিগোচৰ নহয়, সেইটো কুৱেশ্যনে উঠাই দিয়া হৈছিল। আৰু এটা আহিছে বহুপদৰ নিয়মত বাহিৰৰ পৰা। যিহেতু 3 আৰু 4 আউট কুৱেশ্যন, সেয়েহে 3 আৰু 4 7 মাৰ্ক সেবাই দিব বুলি ঘোষণা কৰিছে।